তো হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকক সকলোকে মই নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আপোনালোকক লগ পাই খুবেই ভাল লাগিল। তো মই এটা কাভাৰ ভিডিঅ' শ্বুট আৰম্ভ কৰিম। তো আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো লোকেশ্যন বেলেগ বেলেগ ঠাইত আছে। তো প্ৰথমতে আমি যাম গুৱাহাটী চাংঘাৰী। তো তাত শ্বুট কৰিম। অলপ ভিডিঅ'টো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ নে কি? তো এতিয়া বেগ চেগ লওঁ কেমেৰাৰ বেগ। তো বেগ এটা আমাৰ কেমেৰাৰ বেগ। তো বস্তুবিলাক অলপমান চেক কৰি লওঁ কি কি আছে। তো এয়া কেমেৰা ল'লোঁ। বাছ 50mm লেন্স, প্ৰাইম লেন্স, কিট লেন্স, গিম্বেল চব ৰেডি। তো এতিয়া বলক এতিয়া যাই আছোঁ আমি ফেঞ্চি বজাৰলৈ। তাত LED এটা কিনিম। তো বলক। পোৱা মাছ দেখা পাই খাবৰে মন গ'ল। বিহুৰ বতৰত মাছৰ সোৱাদেই বেলেগ আৰু। জালুকবাৰী আহি পালোঁ। তো এতিয়া নেক্সট বাছত উঠিম আৰু ডাইৰেক্ট ফেঞ্চি বজাৰলৈ নাই কি? তো মোৰ ফালৰ পৰা আৰু এখেতৰ ফালৰ পৰা আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। তো নেক্সট বাছত উঠিম আৰু। তো বলক কি হয় LED কিনিলোঁ আৰু এতিয়া যাম আমি চাংঘাৰীলৈ গৈ আছোঁ। চাংঘাৰীত ফাৰ্ষ্ট লোকেশ্যন হ'ব আমাৰ। পাহাৰৰ মাজে মাজে পাহাৰৰ কাষে কাষে যাই আছোঁ আৰু চাংঘাৰীলৈ। মোটামুটি ইয়াৰ জালুকবাৰীৰ পৰা 20 কিলোমিটাৰমান হ'ব। আমাৰ কালিৰ কেমেৰামেন। কালি আমি ভিডিঅ' ষ্টাৰ্ট কৰিম। ৰাতিপুৱা 6টা বজাত ৰানিং কৰা এটা শ্বট আছে। তো সেইটো শ্বটটো ল'ম। ফ্লেছ ৰিফ্লেক্টৰ ধৰা আৰু এইটো আমাৰ লাইট মামাহঁতৰ ঘৰত আছে। তো কালি ৰাতিপুৱা ফাৰ্ষ্ট শ্বট ল'ম ভিডিঅ'। আমাৰ পুৰা টিম। তো এতিয়া আমি ফাৰ্ষ্ট লোকেশ্যন যাইছোঁ। এতিয়া 6টা বাজিল। তো আমাৰ কেমেৰামেন দুটা। তো এতিয়া লাইট নাই। তো এতিয়া ফাৰ্ষ্ট লোকেশ্যনত আমি যাই আছোঁ। ফাৰ্ষ্ট শ্বুটিং কৰিব পথাৰৰ মাজত এটা ধুনীয়া বোলে ৰোড আছে, তাত যাই আছোঁ। তো তাত ফাৰ্ষ্ট শ্বুটিংটো কৰিম আমি। তো বলক 1 কিলোমিটাৰমান খোজ কাঢ়িলোঁ মোটামুটি। তো যাই আছোঁ, লোকেশ্যন পাম আৰু। গুৱাহাটী পাহাৰ। তো ফাইনেলি আমাৰ লোকেশ্যন আহি পালোঁ। এয়া লোকেশ্যন পুৰা একদম নিয়ৰ এইফালে পুৰা শ্বুটিং বুলি দিব লাগিব। চাচোন কেনেকুৱা লাগছে? ভাল লাগছে। লাইটমেন কেমেৰামেন লাইট দাদা এক্সপিৰিয়েঞ্চ নাই বাৰু কেমেৰামেনৰ। তো আজি চেষ্টা কৰিম। ময়ো কৰিম অকণমান চেষ্টা। কেমেৰামেনৰ হ'ব। কেমেৰামেন নহয়, লাইট দাদা। কেমেৰামেন পইচা দি তাত দিব লাগে। এইবিলাক বঢ়িয়া সুবিধাটো হেক নেকি? লাইভ আমাৰ ছোৱালীকেইটাই সোনকালে আহ। তো মই তাৰ পৰা এটা ৰানিং শ্বট হ'ব ইয়ালৈকে। মই দুটা শ্বট ল'ম, অলপ কাষৰ পৰা এটা ল'ম আৰু এটা অলপ দূৰৰ পৰা ল'ম। তো মোবাইলটো লোৱা, এইটো একেলগে দুইবাৰ ক্লিক কৰিব এনেকৈ। গাড়া দুটা শিকাই আছে। ঠিক হৈ গ'ল বুজিছেন। যদি বাইলাক এনেকৈ আপ হৈ যায় পাছফালে এইটো ডাবল ক্লিক। তুমি শ্বট ল'ব লাগিব। তুমি শ্বট ল'ব লাগিব। ভিডিঅ' মাৰিব লাগিব। মোবাইলটো দিয়া মোক কোনে ভিডিঅ' মাৰিব? মই কেমেৰা কৰা। মই মাৰোঁ। ধৰ মোক খালি কালাৰটো মিলাই দিছোন। লাইট দিলে দেখোন কেমেৰামেন হৈছে এইবাৰ। 3, 2, 1 ষ্টাৰ্ট। কি হৈছে কি আহিছিলোঁ 6:15তে। এক ছেকেণ্ড আহিছিলোঁ 6:15তে, বাজিলে 8টা আৰু আমাৰ মাত্ৰ 3টা শ্বটে হ'ল ভিডিঅ'ৰ।
এণ্ড এতিয়া এটা ভিডিঅ' শ্বুট কৰি আছে এইটো নাজানো এইটো ভিডিঅ'ৰ হয় নে পাৰ্চনেল হয় নাজানো আৰু তাৰপিছত ফটো শ্বুটিং কৰিম এয়াই আৰু 6:15 আহিছিলোঁ ফাইনেলি ইয়াৰে মানে এইখিনি জেগা মানে ফাৰ্ষ্ট লোকেশ্যনৰ শ্বুটিংটো মানে কমপ্লিট হৈ গ'ল আমাৰ তো এতিয়া ঘৰত যাই আছোঁ কেইটা বাজিল পূৰা 8:40 হৈ গ'ল 6টা বজাৰ পৰা 8:40 হ'ল এটা মানে জাষ্ট 3টা টেক লোৱা নহয় 3টা শ্বট লৈছোঁ টেক মোটামুটি 700-800 মান হৈছে তো এতিয়া ঘৰত যাই আছোঁ আৰু হাঁহি এই কেমেৰামেন এই মোটামুটি 600 মান টেক নহয় 600 মান টেক মানে এখেতৰ কাৰণে বেয়া হৈছে গাইজ প্ৰায় 9টা বাজিল আৰু প্ৰায় 9টা বাজিল এইজনৰ কাৰণে আমাৰ প্ৰায় 9টা বাজিল আৰু এই 9টা বজা কাৰণ হ'ল এইজনী ভিডিঅ' 3টা শ্বট লৈছোঁ 600টা টেক কেমেৰামেন কি ইনচাল্ট দিলা আজি বৰ বঢ়িয়া মানুহ এটা দেখা ব্লাৰ কৰে এফালে না শিকি আছে লাহে লাহে মোৰ পৰা ন কৰি আহি পালোঁ এতিয়া মানে আৰু অলপমান তো এতিয়া অলপ কিবা কিবি খাম আৰু নেক্সট আৰু ইয়াতে শ্বুট আছে এইটো নেক্সট লোকেশ্যন আমাৰ তো ইয়াতে শ্বুট কৰিম তো এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ আৰু গাইজ বেলেগ নহয় ফটো গাছে ভাল লাগিছে বেছি দেৰি নকৰোঁ না কি তো এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ আৰু আপোনাৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নপৰিব নাই কৈছে না লাইক দাদা বাই বাই